নমস্কাৰ বন্ধুসকল, আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ দশা, দৃষ্টি, উচ্চ আৰু নিচ আৰু নিজ ভংগ ৰাজযোগৰ বিষয়ে। এতিয়া আমি লাষ্ট ভিডিঅ'টোত ডিছকাছ কৰিছোঁ প্ৰতিখন কুণ্ডলীৰে কোনটো গ্ৰহ ভাল হ'ব আৰু কোনটো গ্ৰহ বেয়া হ'ব তাৰ বিষয়ে আমি আলোচনা কৰা হৈছে। এতিয়া এই ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'টোত আমি কিছুমান এনেকুৱা সৰু সৰু টপিকৰ বিষয়ে আলোচনা কৰিম যিখিনি কুণ্ডলী বিবেচন কৰোঁতে বহুত ইম্পৰ্টেণ্ট। আৰু এই যদি টপিকখিনি আপুনি গম পায়, তাৰ নেক্সট ভিডিঅ'টোত মই ফুল কুণ্ডলী এখন এনালাইচিছ কৰি থৈ দিছোঁ। তো আপোনালোকে চাব সেইখন। এই টপিকখিনি স্কিপ কৰি কিনে কেতিয়াও নাচাব। এই টপিকখিনি যদি স্কিপ কৰি দিয়ে তেনেহ'লে আপুনি বুজাত যথেষ্ট অসুবিধা হ'ব। ফুল কুণ্ডলীখন এনালাইচিছ কৰাৰ পাছতো মই বহুতখিনি ভিডিঅ' আছে, সেইখিনি চাই যিমানে চাব আপুনি ভিডিঅ'বোৰ সিমানে কনচেপ্টছখিনি ক্লিয়াৰ হ'ব। কিন্তু বৰ্তমানলৈকে এই যিকেইটা মই ভিডিঅ' বনাইছোঁ চিৰিয়েলি যদি চাই আপোনালোকে নিশ্চয় গোটেইখিনি বুজি পাব কেনেকৈ কুণ্ডলীখন বিবেচন কৰিব লাগে আৰু নিজৰ জীৱনত ক'ত প্ৰব্লেম হ'ব পাৰে, ক'ত আপোনাৰ পজিটিভ ছাইড আছে, গোটেইখিনি গম পাব। তো আহক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম পইণ্টটো হ'ল দশা। আপোনালোকে শুনি থাকে চাগে মোৰ মংগলৰ দশা, মোৰ ৰাহুৰ দশা, মোৰ চন্দ্ৰৰ দশা। তো দশাবিলাক কি হয়, দুটা আমাৰ মেইন দশা থাকে। এটা হ'ল মহাদশা আৰু এটা হ'ল অন্তৰ্দশা। মহাদশা যিটো থাকে সেইটোৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰোঁ। সেইটো আমাৰ অলম'ষ্ট 70% কাম সেই মহাদশাত যোনটো প্লেনেট থাকে সি কৰি থাকে, মানে এক্টিভেট হৈ থাকে সেই প্লেনেটটো। আৰু নেক্সট থাকে আমাৰ অন্তৰ্দশা অলম'ষ্ট 30% সিও এফেক্ট দিয়ে অন্তৰ্দশাই। তাৰ পাছতো আৰু কিছুমান দশা থাকে, প্ৰাণ দশা, সূক্ষ্ম দশা, কিন্তু সেইবোৰৰ ওপৰত আমি বেছিকৈ ফ'কাছ নকৰোঁ। 2-3 দিনতে সেইবোৰ দশা চেঞ্জ হৈ থাকে। সেইবোৰেও এফেক্ট কৰে, 2-3%, 5% কেতিয়াবা এফেক্ট কৰে। কিন্তু আমি মেইনলি ফ'কাছ কৰিম দশা বুলি ক'লে মহাদশা আৰু অন্তৰ্দশাৰ ওপৰত। দশাটো হয় কি, দশা জাষ্ট ইয়াতে ছাপ'জ মুন বহি আছে, চন্দ্ৰমা। তো মুন যদি বহি থাকে, এই ঘৰটো হ'ল শনিৰ ঘৰ। তো মুনে এই ঘৰটো এক্টিভেট কৰিব, মুনে তাৰ নিজৰ ৰাশিৰ ঘৰটো এক্টিভেট কৰিব, আৰু মুনে য'ত দৃষ্টি দি থাকে সেই বস্তুটো এক্টিভেট কৰিব। দৃষ্টি কি হয় মই নেক্সট এই ভিডিঅ'টোতে কৈ আছোঁ নেক্সটত। তো সেই যিখিনি বস্তু আছে সেইখিনি এক্টিভেট কৰিব। এতিয়া মেইন কুৱেশ্যন আহিল, এই ঘৰটো ছাপ'জ কৰ্মস্থান, আৰু আমাক ছাপ'জ কৰ্মস্থান নালাগে, বৰ্তমান আমাক লাগে লাভ। তো লাভ এক্টিভেট কৰিবৰ কাৰণে ইয়াতে যিটো প্লেনেট আছে আমি তাক এক্টিভেট কৰিব লাগিব। আৰু তাক আমি এক্টিভেট কৰিম কেনেকৈ, সেই বস্তুটোৱে আমি কুণ্ডলীখন বিবেচন কৰি কিনে গম পাম। ঠিক আছে, ছাপ'জ আমাৰ এই ঘৰটোত ইনকামৰ ঘৰটো এক্টিভেট হৈ আছে। ইয়াতে ছাপ'জ ছানৰ ঘৰ আৰু ছানৰ দশা চলি আছে, আৰু ছাপ'জ এই ঘৰটো এক্টিভেট হৈ আছে। কিন্তু আমাক এই দুটা ঘৰ আমাক বৰ্তমান বেছি ইম্পৰ্টেণ্ট নহয়। আমাক ইম্পৰ্টেণ্ট হয় আমাৰ ছাপ'জ ৱাইফৰ ঘৰটো, ৱাইফৰ লগত কাজিয়া চলি আছে, তো এই বস্তুটো ঠিক কৰিব লাগে। সেই বস্তুটো আমি কৰিম কেনেকৈ, সেই বস্তুটোৱে আমি কুণ্ডলীৰ জৰিয়তে গম পাম যে কোনটো দশা এক্টিভেট হৈছে, কাক এক্টিভেট কৰিব লাগে, কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। মই গোটেইখিনিয়ে বুজাই দিম। কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনিয়ে মই বুজাই দিম। জাষ্ট আপোনালোকে ভিডিঅ'বোৰ এটাৰ পিছত এটা চাই থাকিব। মই আপোনালোকক কমপ্লিটলি বুজাই দিম কেনেকৈ কোনটো হাউচ এক্টিভেট হ'ব, কেনেকৈ কোনটো হাউচ ডিএক্টিভেট হ'ব। আৰু মেইন ফ'কাছ এইটোৱে যে দশা কোন থাকে, দশা নাচ তেখেতৰ ওপৰত ফ'কাছ কৰিব। তেখেত সেই সময়খিনিত বহুতখিনি ইম্পেক্ট দিয়ে আমাৰ লাইফত। তো নেক্সট আহিল দৃষ্টিটো বহুত ইম্পৰ্টেণ্ট টপিক। এতিয়া দৃষ্টিত কি হয়, ছাপ'জ ইয়াতে ছান বহি আছে, সূৰ্য দেৱতা। তো তেখেতৰ দৃষ্টি নিজৰ 180 ডিগ্ৰী যিটো ফ্ৰণ্টৰ হাউচ থাকে সেইটোৰ ওপৰত থাকি যাব। এতিয়া এখেতৰ ফ্ৰণ্টৰ হাউচটোত থাকিল, ছেকেণ্ড হাউচটো ছাপ'জ মুন বহি আছে, চন্দ্ৰমা। তো 180 ডিগ্ৰী ফ্ৰণ্টৰ হাউচটো 7 নম্বৰ হাউচটো হ'ব। 1, 2, 3, 4, 5, 6, 7 এই ঘৰটোৰ ওপৰত দৃষ্টি থাকিব। থাৰ্ড হাউচটোত যোন বহি থাকে তেখেতৰ দৃষ্টি থাকিব এই 9 নম্বৰ হাউচটোত। ফিফ্থ হাউচত যোন বহি থাকে তেখেতৰ দৃষ্টি থাকিব 10 নম্বৰ হাউচটোত। ছিক্সথ হাউচত যোন বহি থাকে তেখেতৰ দৃষ্টি থাকিব 11 নম্বৰ হাউচটোত। তো মই 7 নম্বৰ দৃষ্টিটোৰ কথা কিয় কৈ আছোঁ, সেই 7 নম্বৰ দৃষ্টিটো আপুনি গোটেইকেইটা গ্ৰহৰ ভিতৰতে কমন পাব। আপুনি দেখিয়ে আছে চাগে 7 নম্বৰ যিটো দৃষ্টি থাকে সেইটো গোটেইকেইটা গ্ৰহৰ মাজতে কমন থাকে। মানে তাৰ উপৰিও 7 নম্বৰ দৃষ্টিটোত বাহিৰেও বৃহস্পতি, ৰাহু আৰু কেতুই, ছাপ'জ বৃহস্পতি ইয়াতে বহি গ'ল, জুপিটাৰ। তো নিজৰ 5 নম্বৰ ঘৰটোতো দৃষ্টি থাকিব, 7 নম্বৰ ঘৰটোতো দৃষ্টি থাকিব,
নম্বৰ ঘৰটোতো দৃষ্টি থাকিব মানে এইকেইটা প্লেচো ইয়াৰ মানে মেটাৰ অফ কনচাৰ্ণ থাকিব যে এইকেইটাত কি হৈ আছে মানে ইয়াৰ মতলব ইয়াৰ এনেকুৱা নহয় যে মই অকল ইয়াতে বহি আছোঁ বাকী মোৰ মতলব নাই সেনেকুৱা নহয় ইয়াৰ এইটো ঘৰটো থাকিব এইটো ঘৰটো থাকিব এইটো ঘৰটো থাকিব গোটেইকেইটা ঘৰৰ ওপৰতে দৃষ্টি থাকি যায় ঠিক তেনেদৰে মংগলৰো 7 নম্বৰ দৃষ্টিটো থাকে লগতে 4 আৰু 8টো থাকি যায় ছাপ'জ মংগল ইয়াতে বহি আছে মাৰ্চ ইয়াতে বহি আছে তো ইয়াৰ 7 নম্বৰ দৃষ্টিটো প্ৰথমতে চাব লাগে 4 1 ইয়াৰ পৰা কাউণ্ট কৰোঁ আমি 1 2 3 4 এই ঘৰটোত থাকিল দৃষ্টি তাৰপিছত 5 6 7 এই ঘৰটোত থাকিল দৃষ্টি তাৰপিছত 8 এই ঘৰটোত থাকিল দৃষ্টি মানে 1 2 3 4 5 6 7 8 এই তিনিটা ঘৰত মংগলৰ কি চলি আছে ই চাই থাকিব মানে আৰু তাৰ ওপৰত ফুল ইম্পেক্টটো পেলায় মানে নিজৰ দৃষ্টিৰে ইম্পেক্টটো পেলায় যে তাৰ ডিগ্ৰী কিমান হ'ব মই লাষ্ট ভিডিঅ'কেইটাত ডিছকাছ কৰিছোঁ সেই ডিগ্ৰী যিমান হ'ব সেই হিচাপে সি ইম্পেক্ট পেলাব আৰু এটা কথা কৈ দিওঁ যে ছাপ'জ মংগলৰ ডিগ্ৰী 10 ডিগ্ৰী তো ইয়াৰ চিধা 10 ডিগ্ৰীটোত মানে ই পূৰা ফ'কাছ পেলায় আৰু চিধা ডিগ্ৰী ৱাইজ মানে চিধা 10 ডিগ্ৰী এতিয়া ছাপ'জ ইয়াতে বহি কোনোবা এটা গ্ৰহ আছে তাৰ ডিগ্ৰী 15 ডিগ্ৰী তো ইয়াৰে ডিগ্ৰী 10 ডিগ্ৰী তো সেইখিনিত মানে কেতিয়াবা কি হয় ইয়াতে বহি থকা গ্ৰহটোৰ ওপৰত মংগলৰ দৃষ্টি নাথাকিবও পাৰে 5th হাউচত কোনোবা এটা প্লেনেট বহি আছে মংগলৰ দৃষ্টি নাথাকিবও পাৰে মানে ডিগ্ৰীৰ চিধা যিমান থাকে তাৰে ইফালৰ 30 ডিগ্ৰী সিফালৰ 30 ডিগ্ৰীৰ ওপৰত দৃষ্টি পেলায় বাৰু সেইখিনি আমি পিছত ব্ৰিফলি ডিছকাছ কৰিম কিন্তু মেইন ফ'কাছ বৰ্তমান সময়ত আমাৰ এইটোৱে যে হাউচেছ কেইটাৰ ওপৰত আমি ফ'কাছ কৰিম মংগলৰ যেনেকৈ কৈছোঁ এই তিনিটা হাউচেছত হেৰি থাকিব ছেটাৰ্ণৰ ঠিক তেনেদৰে ছেটাৰ্ণ ছাপ'জ ইয়াতে বহি আছে শনি তাৰ দৃষ্টি থাকিব 3 7 আৰু 10 এইটো 1 নম্বৰ ঘৰ 2 নম্বৰ ঘৰ 3 নম্বৰ ঘৰ এইটোত থাকিব 4 5 6 7 এই ঘৰটোত দৃষ্টি থাকিব আৰু 10 নম্বৰ ঘৰটোত থাকিব 8 9 10 এইটোত এই তিনিটা ঘৰ প্লেচ অফ কনচাৰ্ণ থাকিব ছেটাৰ্ণৰ ই অকল এইটোতে অকল নাথাকে সি বাকীকেইটাও চাই থাকিব আৰু বাকী যিকেইটা গ্ৰহই থাকে 180 ডিগ্ৰী যিটো ফ্ৰণ্টৰ ঘৰ থাকে সেইটোৰ ওপৰত বাকীকেইটা গ্ৰহে 7 নম্বৰ ঘৰটোত মানে দৃষ্টি পেলাই থাকে তো দৃষ্টিটো মষ্ট প্ৰবলি আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে এইখিনি মনত ৰাখিলেই হ'ল আৰু ঘৰকেইটা আপুনি জাষ্ট গণাত কেনেকৈ গণিব যে এই ঘৰটোৰ ছাপ'জ বহি আছে জুপিটাৰ তো জুপিটাৰ এই ঘৰটো ফাৰ্ষ্ট কাউণ্ট কৰিব 1 2 3 4 5 5 7 আৰু 9 সেনেকৈ চাই ল'ব দৃষ্টিখিনি এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি চাই ল'ব নেক্সট আহিল উচ্চ আৰু নিচ এতিয়া উচ্চ আৰু নিচ কি হয় কিছুমান প্লেনেটে কিছুমান ৰাশিত থাকি ভাল পায় ছাপ'জ আপুনি নিজৰ মামাৰ ঘৰত থাকি ভাল পায় বৰদেউতাৰ ঘৰত থাকি বেয়া পায় তো য'ত আপুনি থাকি ভাল পাব সেইটোত উচ্চ হৈ যাব য'ত আপুনি থাকি বেয়া পাব সেইটো নিচ হৈ যাব মানে থাকি ভাল পালে আপুনি নিজকে নিজে এক্সপ্ৰেছ কৰিব পাৰিব আপুনি ভালকৈ কথা পাতিব পাৰিব আৰু য'ত আপোনাৰ এনেকুৱা ফিল হয় য'ত কোনোবা এটা পৰিৱেশত গৈ কিনে এইটোত ইহঁত দুটাই বেলেগ টপিকৰ ওপৰত ডিছকাছ কৰি আছে সি বেলেগ কাম কৰি আছে মোৰ কোনো ইম্পৰ্টেঞ্চে নাই তাতে আপুনি এক্সল্টেড ৰিজাল্ট দিব নোৱাৰে সেইকাৰণে উচ্চ ৰাশিটোক আমি এক্সল্টেড বুলি কওঁ আৰু নিচ ৰাশিটোক আমি ডেবিলিটেড বুলি কওঁ তো এতিয়া চব গ্ৰহৰে এটা উচ্চ এটা নিচ হেৰি থাকে এতিয়া চানে এই 1 নম্বৰ যিটো ৰাশি মংগলৰ মেষ ৰাশি তাতে উচ্চ নিজকে ফিল কৰে ঠিক তেনেদৰে তাৰ যিটো 180 ডিগ্ৰী ফ্ৰণ্টৰ ৰাশি যিটো শুক্ৰ দেৱতাৰ তুলা ৰাশি সেই ৰাশিটোত নিজকে নিচ ডেবিলিটেটেড ফিল কৰে চানে মানে 180 ডিগ্ৰী ফ্ৰণ্টত মানে এটা উচ্চ হয় এটা নিচ হৈ যায় মানে চানক আপুনি ইয়াতে দেখা পাইছে সি নিজকে এক্সল্টেড ফিল কৰি আছে ইয়াতে অহাৰ লগে লগে এইটো ৰাশিত যদি আহি যায় ডেবিলিটেটেড ফিল হ'ব এতিয়া এই ঘৰকেইটা ফিক্স থাকিব মই বাৰে বাৰে কৈ আছোঁ ৰাশিটো আপোনাৰ এনেকুৱা হৈ যায় যে 1 নম্বৰ ৰাশিটো ছাপ'জ ইয়াতেও বহি যাব পাৰে ইয়াতে যেতিয়া 1 দেখা পাব আৰু তাৰ লগত যদি আপুনি চান থাকে আপুনি গম পাব যে সি উচ্চ হৈ আছে নিজকে পূৰা এক্সল্টেড ফিল কৰি আছে ভাল কাম কৰিব চানে ভাল কাম কৰিব আৰু যেতিয়া ছাপ'জ 7 নম্বৰ ৰাশিটো ছাপ'জ এই ঘৰটোত বহি গৈছে আহি কিনে এতিয়া চান ইয়াতে বহি গৈ 7 নম্বৰ ঘৰটোত এই মানে ছেকেণ্ড হাউচটোত 7 নম্বৰ ৰাশিটো বহি গৈছে তো এইটো 7 হয় মানে ইংলিছত মানে অসমীয়াত 7টো লিখাৰ কাৰণে আৰু যিয়ে নহওক এইটো চান যেতিয়া মানে 7 নম্বৰ ঘৰটোত বহি যায়
ছাপ'জ 7 নম্বৰ ৰাশিটো এইটো ঘৰত আছে আৰু ছান এই ঘৰটোত বহি আছে, তেতিয়াহ'লে আপুনি ছানে মানে নিজকে ডেবিলিটেড নিজ ফিল কৰিব, মানে মোৰ মানে কমফৰ্ট জ'নত নাই, মই মানে মোৰ ভাল লগা নাই আৰু ইয়াতে থাকি কিনে। তো সেনেকুৱা কথা। তো চব ৰাশিৰে আপুনি চাব পাৰে ৰাহু আৰু চন্দ্ৰমা 2 নম্বৰ ৰাশিত উচ্চ ফিল কৰি আছে, ৰাহুই 3 নম্বৰ ৰাশিটোতো উচ্চ ফিল কৰে, 4 নম্বৰ ৰাশিটোত বৃহস্পতিয়ে উচ্চ ফিল কৰে, 4 নম্বৰ ফ্ৰণ্টৰ ৰাশিটোত বৃহস্পতিয়ে নিজ ফিল কৰি আছে নিজকে, 180 ডিগ্ৰী ফ্ৰণ্টৰ ৰাশিকেইটাক নিজকে নিজ ফিল কৰিছে। ৰাহুকো দেখা পাইছে আপুনি, ৰাহুই আৰু এইটো 2ৰ ফ্ৰণ্টৰ এইটো, 3ৰ ফ্ৰণ্টৰ এইটো। তো ৰাহু আৰু কেতুইটো পূৰা, ৰাহু আৰু কেতুই সদায় 180 ডিগ্ৰী কৰি বহি যায় মানে। তো ইয়াতে যেনেকৈ ৰাহুই পজিটিভ হৈ গৈছে 2 আৰু 3ত, ঠিক তেনেদৰে ৰাহুই 8 আৰু 9ত নেগেটিভ হৈ গৈছে। তো ৰাশিকেইটাৰ কথা কৈ আছোঁ, ৰাশিকেইটা বেলেগ হাউচতো বহিব পাৰে, 2 নম্বৰ ৰাশি ইয়াতে, 3 নম্বৰ ৰাশি ইয়াতে থাকিব পাৰে। যদি ৰাহু আহি কিনে 2 নম্বৰ ৰাশিত বহিলে এই ঘৰটোত, আপুনি গম পাব যে ৰাহু এতিয়া ভাল কাম কৰিব। বা কেতুই যদি এই 2 নম্বৰ ৰাশিত নিজ ফিল কৰি আছে নিজকে, আপুনি চাব পাৰে 2 নম্বৰ ৰাশিত কেতুই নিজ ফিল কৰি আছে, কেতু আহি কিনে যদি এই ঘৰটোত বহিলে কৰ্মস্থানত সি আপোনাক অৱস্থা বেয়া কৰিব, মানে কৰ্মস্থান আপুনি জবলেছ হৈ থাকিব পাৰে বা জবত বিভিন্ন ইছ্যুজ ক্ৰিয়েট কৰিব পাৰে যেতিয়া তাৰ দশা পৰে। যেতিয়া তাৰ দশা পৰে, দশাটোৰ এই কৈছোঁ মই, এই দশাটো এক্টিভেট হৈ থাকিব লাগিব। চব বস্তু এনেকুৱা নহয় যে ই নিজ হৈ আছে, ছাপ'জ কেতুৱে এইমাত্ৰ যিটো এক্সাম্পল দিলোঁ, 10 নম্বৰতে ছাপ'জ বৃহস্পতি দেৱতা নিজ হৈ থাকে, 10 নম্বৰ ৰাশিটোত যেতিয়া নিজ হৈ থাকিল, তেতিয়া এনেকুৱা নহয় যে বৃহস্পতিয়ে কাম নকৰিবই, তাৰ যেতিয়া দশা পৰিব তেতিয়া সি এক্টিভেট হৈ যায় মানে। বাকী সময়খিনিত আপোনাৰ মানে নৰ্মেল বস্তুখিনি চলি থাকে আৰু। দশাটো এনেকুৱা নহয় যে, মই কৈছোঁ ন সৰু সৰু দশা কিছুমানে থাকে, সূক্ষ্ম দশা, প্ৰাণ দশা, সেইবোৰ দশা আহিলেও সেই বস্তুটো মানে এক্টিভেট হয় মানে। কিন্তু আমি মেইনলি কি ফ'কাছ কৰা বুলি কৈছোঁ, মহাদশা আৰু অন্তৰ্দশাটোৱে আমি ফ'কাছ কৰোঁ। আৰু যিয়ে নহওক এইখিনি চাগে আপোনালোকে বুজি পাইছে। এই চাৰ্টখন আপোনালোকে ভালকৈ থৈ দিব, এইটো কি হেৰি হয়। তাৰপাছত এই গোটেইখিনি আপোনালোকে চাই থৈ দিব, মানে যিটো ৰাশিত এইটোত এটাত নিজ হ'লে এইটোত এটাত উচ্চ হৈ যায়, মানে সেই ৰাশিটো ছেম বস্তুৱে। খালি এটা কথা মনত ৰাখিব, মই এইখন 1ৰ পৰা লিখি আছোঁ ইয়াতে, কিন্তু মানে এই বস্তুটো এনেকৈ নাথাকিবও পাৰে মানে। ইয়াতে যদি 2 হয়, মই আগতে আপোনাক লগ্ন কুণ্ডলী বেলেগৰ কথা কৈছোঁৱে, য'ত ৰাশিবোৰ চেঞ্জ হৈ যায়। তো 2 নম্বৰ যদি ইয়াতে বহে, ইয়াতে কেতুই নিজকে নিজ ফিল কৰিব মানে, সেইটো আৰু সেই কনচেপ্টটো এইটো হয়। বেলেগ হেৰিটো মই দেখাম বাৰু লাহে কৰি কিনে, কিন্তু এই বুজিবৰ কাৰণে জাষ্ট বস্তুখিনি মই এই একেই ইউজ কৰি আছোঁ বস্তুটো। নেক্সট টপিকটো আমি আহোঁ, নিজ কেনেকৈ ভংগ হৈ যায়। ছাপ'জ এতিয়া এই বৃহস্পতি দেৱতাৰ কথাই কওঁ মই, বৃহস্পতি দেৱতা 10 নম্বৰ ৰাশিত নিজকে নিজ ফিল কৰি আছে, এইটো ভংগ কেনেকৈ হৈ যাব, ই ভাল ফিল কৰা হৈ যাব। কেনেকৈ ফিল কৰা হৈ যাব, যেতিয়া বৃহস্পতি ছাপ'জ ইয়াতে আছে, জুপিটাৰ, ইয়াৰ লগত যদি ৰাশিৰ মালিকটো আহি কিনে বহি যায়, এই 10 নম্বৰ ৰাশিটো কাৰ হয়, ছেটাৰ্ণ যদি ইয়াতে আহি কিনে বহি যায়, ইয়াৰ নিজ ভংগ হৈ যাব। বা ছেটাৰ্ণৰ যদি দৃষ্টি থাকে, ইয়াতে যদি ছেটাৰ্ণ বহি থাকে, ইয়াক যদি চাই থাকে, তেতিয়াও বস্তুটো ভংগ হৈ যাব মানে, ৰাশিৰ মালিকৰ যদি দৃষ্টি থাকে। নেক্সট, ইয়াতে যিটো ৰাশি উচ্চ হয়, উচ্চ ৰাশি যিটো হয়, ইয়াতে উচ্চ ৰাশি কোন হ'ব, মংগল হ'ব। মংগল আহি যদি বৃহস্পতি দেৱতাৰ লগত যদি বহি যায়, মাৰ্চ, তেতিয়া এইটো মানে ই যিটো নিজ ফল দিব লাগিছিল সেইটো দিব নোৱাৰে মানে। নেক্সট আহিল সেই 3টা কনচেপ্ট বুজি পাইছে চাগে। ৰাশিৰ মালিকটোৰ লগত বহিব লাগিব, ৰাশিৰ মালিক ছেটাৰ্ণ, এইটো ঘৰৰ কাৰণে এক্সাম্পল দি আছোঁ। তাৰপিছত ৰাশিৰ মালিকৰ দৃষ্টি যদি থাকে, ছেটাৰ্ণৰ 3টা দৃষ্টি থাকে, সি যদি ইয়াতে নবহি কিনে, ছেটাৰ্ণৰ কি দৃষ্টি থাকে আপোনালোকে চাওক, ছেটাৰ্ণৰ 3, 7 আৰু 10। তো 7 নম্বৰ দৃষ্টিটো নাথাকি 3 নম্বৰ দৃষ্টিটো থাকিলেও হ'ব, তাৰ পৰা যদিও চাই তেতিয়াও বস্তুটো সেনেকুৱাই হ'ব। আৰু নেক্সট হ'ল আপোনাৰ ৰাশিৰ মালিক আৰু ৰাশিৰ মালিকৰ দৃষ্টি আৰু উচ্চ ৰাশি আহি কিনে যদি বহি যায় লগত, উচ্চ ৰাশি মানে এই ঘৰটোত যদি উচ্চ কোণ হ'ব, মংগল হ'ব, মাৰ্চ। তো মংগল যদি আহি বহি যায় লগত, তেতিয়াও মানে নিজটো ভংগ হৈ যাব, নিচ্ছতা ভংগ হৈ যাব। আৰু লগতে আৰু এটা আছে সূৰ্যৰ লগত অস্ত অৱস্থা। সূৰ্য যদি বেছি ক্ল'জত আহি যায়, ছানটো যদি জুপিটাৰৰ লগত বেছি ক্ল'জ আহি যায় ডিগ্ৰী ৱাইজ, ইয়াতে লগতে বহি গ'ল ছাপ'জ,
তেতিয়া যদি ডিগ্ৰী বেছি ক্ল'জ থাকে, ছাপ'জ ছানৰ ডিগ্ৰী থাকিল 15 আৰু জুপিটাৰৰ ডিগ্ৰী থাকিল ছাপ'জ 10, তো ডিগ্ৰী ৱাইজ ওচৰত আহি গ'ল, তেতিয়াও বস্তুটো অস্ত হৈ যাব, মানে অস্ত হ'লে নিজ ভংগ হৈ যায় মানে। আৰু সেইটো কেনেকৈ, এইটো মই টপিকটোৰ ওপৰত মই নেক্সট ভিডিঅ'ত মই ভালকৈ বুজাই দিম, নিজ ভংগ কেনেকৈ হয়। সেইটো কম্বাছন বুলি কয়, আৰু কম্বাছন কেনেকৈ হয়, আৰু এটা টপিক আছে বাক্ৰী বুলি কিনে কয়, ৰেট্ৰগেট। সেই দুটা টপিক মই নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম বাৰু। তথাপিতো মই নিজ ভংগ কেনেকৈ হয় সেইটো মই বুজাই আছোঁ ইয়াতে। ৰাশিৰ মালিকৰ দৃষ্টি উচ্চ ৰাশিৰ লগত যদি বহে, সূৰ্যৰ লগত যদি অস্ত হয়, সূৰ্যৰ লগত যদি বেছি ক্ল'জ আহি যায়, আৰু ডিগ্ৰীটোতো মই আপোনালোকক বুজাইছোঁৱে, যদি ইয়াৰ 29 বা 30 ডিগ্ৰী থাকে, এইটো কি কাম নিজ কৰিব পাৰিব, একো পাৱাৰে নাই, কি নিজ কৰিব ই। তো কনচেপ্টটো সেনেকুৱা। এই 5টা পইণ্ট আপোনালোকে মনত ৰাখিব। নিজ কেনেকৈ হয়, উচ্চ কেনেকৈ হয় আপোনালোকে গম পাইছে অলৰেডি। উচ্চ এইকেইটাৰ হয়, নিজ এইকেইটাৰ হয়, আৰু নিশ্চয়তা ভং কেনেকৈ হয় সেইটোও মই বুজাই দিলোঁ ইয়াতে, এইখন হেৰিত বুজাই দিছোঁ। এতিয়া দৃষ্টিটো বুজি পালে আপুনি, আৰু দশাটো বুজি পালে। তো আজিৰ কাৰণে এইকেইটা টপিকে বহুত ইম্পৰ্টেণ্ট টপিক হয় বুজি পোৱাটো। বুজি নাপালে আৰু এবাৰ চাব ভিডিঅ'টো। আৰু নেক্সট ভিডিঅ'টোতো আমি এনেকুৱাই কিছুমান টপিক ডিছকাছ কৰিম যিকেইটা বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে শুনিয়ে থাকে, চাপ'জ এইটো দশাৰ কথা শুনিয়ে থাকে, ছাপ'জ উচ্চ নিচো শুনিব পাৰে হয়তো আপোনালোকে, দশাৰ কথাটোতো শুনিয়ে থাকে চাগে। সেই বস্তুখিনি ক্লিয়াৰ হোৱাৰ পাছত আমি নেক্সট ভিডিঅ'টোতে আমি সোনকালে কেনেকৈ আমি ফুল কুণ্ডলীখন এনালাইচিছ কৰিব লাগে সেই বস্তুটো চাম। তাৰ পাছতো আমি ব্ৰিফলি গৈ থাকিম, কিন্তু এবাৰ যেতিয়া ফুল কুণ্ডলী এনালাইচিছখন আপোনালোকে চাই ল'ব, কনচেপ্টটোৰ ওপৰত আপোনাৰ গ্ৰাস্প এটা আহি যাব। তাৰপিছত আপুনি নিজকে মানে কনফিডেণ্ট ফিল কৰিব, নাই হয় এতিয়া ময়ো জানা হৈছোঁ কুণ্ডলী কেনেকৈ চাব লাগে। তো আপোনালোকে নিজৰ ফ্ৰেণ্ড ফেমিলি চবৰে চাই থাকিব পাৰিব, শিকি থাকিব। যিমানে বেছিকৈ শিকিব, একিউৰেচি লেভেল সিমানেই বেছি ইম্প্ৰুভ হ'ব। 100খন 200খন চাব আপুনি কুণ্ডলী, 1 বছৰ 2 বছৰ পিছত আপোনালোকে নিজে এনেকুৱা হৈ যাব যে দেখিলেই গম পাই যাব এইখনতো মই আগতে চাইছোঁৱেই অলৰেডি। তো কনচেপ্টবিলাক সেনেকুৱা। তো আজি ভিডিঅ'টো আমি ইমানতে সামৰিম। নেক্সট ভিডিঅ'টোত আমি এনেকুৱাই কেইটামান টপিক লৈ আহিম। মাত্ৰ এটাই ৰিকুৱেষ্ট যে ভিডিঅ'বিলাক কণ্টিনিউ চাব, স্কিপ কৰি নাযাব, কাৰণ মই এতিয়া আপোনাক দৃষ্টিৰ কথা বুজালোঁ। নেক্সট ভিডিঅ'টোত আৰু মই সেই কথাটোৱে মই বাৰে বাৰে ৰিপিট কৰি থাকিব নোৱাৰোঁ। যদি স্কিপ কৰি যায় সেই টপিকবিলাক মাজতে মানে স্কিপ হৈ যাব, কনচেপ্টটো মানে ক্লিয়াৰ নহ'ব মানে। তেনেহ'লে আজিলৈকে ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।